পোনপ্ৰথমে সকলোলৈ নমস্কাৰ। মই সীমায়ে মোৰ চেনেললৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ আৰু সকলোলৈ দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ সকলোৰে ভাল আছে, সকলোৱে ভালকৈ থাকক, অপায় অমংগলবোৰ দূৰ হওক পৃথিৱীৰ পৰা, নহয় জানো? আৰু আজি মানে কি আৰু পূজা চাব যাওঁ, উইথ ফেমিলি, মানে গোটেই ফেমিলি যাওঁ আৰু পূজা মানে আমাৰ ইয়াত মানে টাউনত নহয় আৰু দেৰগাঁও চাব যাওঁ। তো দেৰগাঁৱত মানে কি আৰু প্ৰতি বছৰ নতুন নতুন থিম আনে তেওঁলোকে, তো মানে ভাবিছোঁ আৰু এটা সৰুকৈ এটা ব্লগ কৰোঁ, দেৰগাঁৱত পূজা চাব যাওঁ, তো আপোনালোকেও চাব মোৰ সৈতে পূজা। গতিকে বলকচোন দেৰগাঁৱত পূজানো কোৱা হৈছে, কি হৈছে চাওঁ ভালদৰে, বলক। এতিয়ালৈকে দেৰগাঁও গৈ পোৱাগৈ নাই, মানে আহিলোঁ 7টাতে আহিলোঁ, ইমান জাম, ইমান ট্ৰেফিক জাম নহয় ৰাস্তাত, চাৰিআলিত মানে ফচি আছোঁ, তো গৈ পোৱাগৈ নাই। এইফালে 9টাত পূজা বন্ধ কৰে, গৈ পোৱা মানে চাগে 9টা বাজিব আৰু ইমান জাম, আপোনাক দেখাইছোঁ হ'ব জামটো।
Hey everyone, Durga পৰা আহি আমি ইয়াতে গণক পুখুৰীত মানে আমি খালোঁ, ৰাতি ডিনাৰটো কৰিলোঁ আৰু খোৱাখিনি নেদেখুৱালোঁ আৰু মানে অলপ তেওঁলোকৰ প্ৰব্লেম আছিলে সেইবাবে। তো পূজা চালোঁ, চাই ভাল লাগিলে। আপোনালোকেও জনাব কেনেকুৱা লাগিলে পূজা। ইমান বিশেষ নাছিলে এইবাৰ মানে দেৰগাঁৱত, তো সেইবাবে মানে আৰু ইমান বেছি হেৰি দেখাব নোৱাৰিলোঁ। তো গতিকে যিখিনি চাইছে সেইখিনি কেনেকুৱা পালে ক'ব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু বাকী আৰু সকলোলৈ পুনৰবাৰ দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে ভালে কুশলে থাকক, সাৱধানে থাকক, যিহেতু ক'ভিড প্ৰট'কল মানি চলিছে ন সকলোৱে। চ' গতিকে সেইমতে চলক, গভৰ্ণমেণ্ট ৰুলটো মানে ফ'ল' কৰক আৰু সেয়াই আৰু। আমি য'ত খাইছিলোঁ এখন জুহাল বুলি কয়, দেৰগাঁৱৰ পৰা আহি থাকোঁতে গণক পুখুৰীতে পায় জুহাল। তো কেতিয়াবা যদি আহিব বিচাৰে ইয়াত খাই মানে সোমাব পাৰে, যিটো ভাল হয় ডিনাৰটো। আজি অৱশ্যে আমি ইমান নাপালোঁ, কিন্তু মানে অলপ কম পৰিমাণে আছিলে সেইবাবে। তো সকলোলৈ বাই, গুড নাইট আৰু জনাব কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত।